টু মাই চেনেল গাঁৱলীয়া বাৰী কংকনা সকলোকে মোৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে মে'ৰ 11 তাৰিখ আৰু আজি আমাৰ হৈছে বিবাহ বাৰ্ষিকী। 2014 চনৰ 11 মে' তাৰিখে আমি বিবাহপাশত আবদ্ধ হৈছিলোঁ আৰু আজি 7 বছৰ সম্পূৰ্ণ কৰিলে আমাৰ বৈবাহিক জীৱনে। গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি অনাগত দিনবোৰ ভালে কুশলে পাৰ কৰিব পাৰোঁ। আৰু লগতে ভিডিঅ'টোৰ যোগে মোৰ হাজবেণ্ডলৈ বিবাহ বাৰ্ষিকীৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া বাজিছে ৰাতিৰ 12টা আৰু মই হোৱা নাই। এয়া আমাৰ এখেত এতিয়ালৈকে খেলিয়ে আছে। যদিও বিবাহৰ 7টা বছৰ হ'ল, আজিলৈকে বিবাহ বাৰ্ষিকী আমি পতা নাই। গাঁৱলীয়া পৰিৱেশত ইমান এইবিলাক নচলে। তথাপিতো পাতিবলৈও হাজবেণ্ডে মই একেলগে প্ৰায় থকা নহয়। তেওঁ থাকে বেংগলত, মই থাকোঁ ঘৰত। কিন্তু যোৱা বছৰ পাতিম বুলি ভাবিছিলোঁ। যোৱা বছৰো ক'ভিডৰ কাৰণে পৰিস্থিতি বেয়া আছিলে, লকডাউন আছিলে আৰু তেতিয়া ওচৰতে ক'ভিড ওলোৱাৰ কাৰণে বাহিৰত ওলাবলৈও ভয় হৈছিলে, যাৰ বাবে সেই বছৰ পাতিব নোৱাৰিলোঁ। আৰু এই বছৰ ভাবিছিলোঁ যে আপোনালোকৰ বাবে স্পেচিয়েলি এটা ভিডিঅ' আগবঢ়াম বিবাহ বাৰ্ষিকীৰ কেক চেক কাটি, মানে ধুনীয়াকৈ ভাবিছিলোঁ আৰু হাজবেণ্ডৰ লগত পাতি আছিলোঁ। কিন্তু মনৰ আশা মনতে ৰ'ল, কাৰণ বহুদিনৰ পৰা ইয়াত হাফ লকডাউন চলি আছিলে আৰু এতিয়া ফুল লকডাউন আজিৰ পৰা চাগে। কালি মই নগ'লোঁ, বাহিৰত যোৱা নাই কাৰণে বাহিৰৰ পৰিস্থিতি মই ইমান গম নাপাওঁ বাৰু। তথাপিতো এতিয়া লকডাউন হৈ আছে। কেক চেক আনিবলৈ বেকৰী বন্ধ, অকল মাত্ৰ ৰেচনৰ দোকানহে খোলা থাকে, মানে যিকোনো এটা টাইমত। গতিকে স্পেচিয়েলি পাতিব নোৱাৰিলেও বিবাহ বাৰ্ষিকী হিচাপে যদি ভিডিঅ' এটা নিদিওঁ মনটো ভাল নালাগিব। গতিকে ভাবিলোঁ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াওঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব বুলি আশা কৰিছোঁ। আৰু হাই কোৱা, কি খবৰ? কি খবৰ বুলি কোৱা? তাৰপিছতে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব বুলি আশা কৰিছোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলো কাম ৰাতিপুৱা কৰি আজৰি হৈ গ'লোঁ, গা পা ধুলোঁ আৰু আজি মন্দিৰত যাম বুলি ভাবি আছিলোঁ বাৰু। কিন্তু কি হ'ব, যিহেতু লকডাউন, গতিকে এতিয়া বাহিৰত যোৱাটো ইমান ভাল নহয়। পাছে পৰা সময় পালে যাম যদি পৰিস্থিতি ভাল হয়। আজি ৰাতিপুৱা ঘৰৰ থাপনাতে চাকি বন্তি জ্বলালোঁ। সদায়তো জ্বলাই থকাই হয় বাৰু। জ্বলালোঁ, তেনেকেই দিনটো আৰম্ভণি কৰিছোঁ। পাছৰখিনি দেখাবলৈ চেষ্টা কৰিম, গতিকে সম্পূৰ্ণলৈকে চাই থাকিব। হেল্ল', পূৰা পাই গ'লোহি ড্ৰেছযোৰ চেঞ্জ কৰি। কেনেকুৱা লাগিছে কমেণ্ট কৰি পেলাই জনাব। নতুন শাৰী নহয় অৱশ্যে, এখন পুৰণা শাৰী, তথাপিতো পিন্ধিলোঁ আৰু এইয়া আহি গ'লোঁ এতিয়া মাংস ৰেডি কৰিবৰ কাৰণে। এইয়া গামলাটোত লৈছোঁ কবাব বনাবৰ কাৰণে মাংস কোমল কোমল চাই, আৰু এয়া হৈছে চব্জি। এতিয়া মই কবাবৰ মছলাখিনি ৰেডি কৰিব গৈ আছোঁ। আপোনালোকে যদি কবাব ৰেচিপিটো চাব বিচাৰে তেন্তে মোৰ চেনেলত কবাব ৰেচিপিটো ইতিমধ্যে মই দি থৈছোঁ বহুদিনৰ আগতে, তাত আপোনালোকে গৈ চাব পাৰিব। নহ'লে মই ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম, আপোনালোকে তাত গৈও চাব পাৰিব। ধুনীয়াকৈ তাত মই বুজাই দিছোঁ কেনেদৰে বনাব লাগে, কি কৰিব লাগে। তেতিয়াহ'লে ডেছক্ৰিপশ্যনত যাওক আৰু লিংকটো চেক কৰি পেলাই কবাব ৰেচিপিটো চাই লওক। এতিয়া কৰি আছোঁ মাংসৰ ড্ৰাই ফ্ৰাই, লগতে হৈছে এইয়া ৰঙালাও চব্জি। আমাৰ এনিভাৰ্চাৰী এনেকেই খাব লাগিব। কপাল বেয়া, লকডাউন হৈ গ'ল। এতিয়া মই
কৰি আছোঁ কবাব টেষ্টিং। মই টেষ্ট কৰাত অৱশ্যে বেয়া নহয়, গতিকে টেষ্ট কৰি পেলাই চাই লৈছোঁ কেনেকুৱা হৈছে। আৰু এইফালে মই বনাবলৈ লৈছোঁ পুৰি। পুৰিখিনি মই আটাখিনি মঠি পেলাই থৈ দিছিলোঁ আৰু এতিয়া বনাবলৈ লৈছোঁ পুৰি। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে। এইফালে পুৰা আমাৰ দেহাই মোবাইল চাই চাই পুৰি খাই আছে। সি চব্জি নাখায় কাৰণে তাক দিছোঁ টমেট' চচৰ লগত। আৰু এয়া হৈছে আমাৰ আজিৰ আলহী, আৰু এজন পুৱা আহিছিলে, তেওঁ গ'লগৈ। এতিয়া বৰ্তমান এয়া হৈছে আজি মৰা কেইখনমান ফটো। মোৰ হাজবেণ্ড আজি ভিডিঅ'ত অকল খাওঁতে অকণমান সময়হে ওলাবলৈ পালে, বিশেষকৈ ভিডিঅ' বনাবলৈ সময় নাপালে। সেইকাৰণে ভাবিলোঁ আপোনালোকক কেইখনমান ফটোকে দেখাই দিওঁ, নহ'লে আকৌ কিছুমানে ভিনদেউক চাওঁ বুলি কমেণ্ট কৰে, গতিকে দেখাই দিলোঁ। এতিয়া বাজিছে সন্ধিয়াৰ আবেলি 4টা আৰু আমাৰ খোৱা বোৱা হৈ গ'ল। আৰু এতিয়া মোৰ কেইটামান কাম আছে, সেইকেইটা কৰি লওঁ, কৰি পেলাই আপোনালোকক লগ পাই আছোঁ। ফ্ৰেণ্ডসকল, এতিয়া সন্ধিয়া হৈ গ'ল। তাৰপিছতে মই গা পা ধুলোঁ, কাপোৰ ধুবলৈ আছিলে কাপোৰো ধুই ল'লোঁ। কাপোৰখিনি ধুই পেলাই গাটো ধুই দিলোঁ একেবাৰে। তাৰপিছতে ভাবিলোঁ আজিৰ ব্লগটো ইমানতে শেষ কৰি দিওঁ। আপোনালোকে মোৰ ব্লগটো চাই কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনসমূহ আমি ভালে কুশলে পাৰ কৰিব পাৰোঁ। আৰু কমেণ্ট কৰি জনাব, ভুল হ'লেও জনাব, ভাল হ'লেও জনাব কমেণ্ট কৰি পেলাই। আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটো অন কৰি দিব। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।